বন্ধুসকল স্বাগত জনাইছো আপোনালোকৰ প্ৰিয় চেনেল BBN কেয়াৰলৈ। আপোনালোকৰ অতি মৰমৰ জিঅ'ই আকৌ ইয়াৰ অতি জনপ্ৰিয় প্লানসমূহত অতি বৃহৎ পৰিৱৰ্তন সাধন কৰিছে আৰু এই পৰিৱৰ্তনৰ যিটো ফল আছে সেই ডাইৰেক্ট ইয়াৰ জিঅ'ৰ গ্ৰাহকৰ ওপৰত পৰিব আৰু এই পৰিৱৰ্তনৰ ফলত হয়তো আপোনাৰ দৰে বহুতে জিঅ' ইউজ কৰা এৰি দিব, বেলেগ অপাৰেটৰলৈ পৰ্ট কৰাৰ চিন্তা কৰিব। কাৰণ হ'ল এইবাৰৰ পৰিৱৰ্তনে আপোনাৰ দৰে প্ৰতিজন জিঅ' গ্ৰাহকক এক মুখ্য আঘাত দিব। ইয়াৰ একমাত্ৰ কাৰণ হ'ল এই পৰিৱৰ্তন কিন্তু সকলোৱে সহজে মানি নলয়। বন্ধুসকল, ইয়াৰ কিছুদিন আগতে জিঅ'ই ইয়াৰ প্লানসমূহত বৃহৎ চেঞ্জ কৰিছিল আৰু গ্ৰাহকৰ ওপৰত IUC নামৰ এটা নতুন বোজা ঢালি দিছিল। জিঅ'ই ইয়াৰ প্লানসমূহত বৃহৎ পৰিৱৰ্তন কৰিছিল আৰু পৰিৱৰ্তনৰ নামত আপোনালোকৰ ওপৰত জাপি দিছিল প্ৰতি মিনিটত 6 পইচাকৈ। অন্য নেটৱৰ্ক যেতিয়া আপোনাক কল কৰিব তেতিয়া প্ৰতি মিনিটত আপোনালোকে 6 পইচা দিব লাগিছিল। এতিয়া বৰ্তমানে আকৌ সেই অতি জনপ্ৰিয় প্লান যিটো আছিল জিঅ'ৰ 149ৰ জিঅ'ই বৃহৎ এটা সাল সলনি কৰিছে। এতিয়া আগতে ৰিচাৰ্জ কৰিলে আপোনালোকে লাভ কৰিছিল 28 দিনৰ ভেলিডিটি, কিন্তু এতিয়া আপোনালোকে লাভ কৰিব মাত্ৰ 24 দিনৰ ভেলিডিটি। লগতে আদাৰ নেটৱৰ্কত কল কৰাৰ কাৰণে আপোনালোকে লাভ কৰিব 300 মিনিট। লগতে বাকী যিবিলাক ফেচিলিটি আছিল সেইবিলাক একেই থাকিব। পৰিৱৰ্তন বা চেঞ্জ এইটো হ'ল, এতিয়া আপোনালোকে যদি 149 ৰিচাৰ্জ কৰায় আপোনালোকে 28 দিন ভেলিডিটি লাভ কৰাৰ লগতে জিঅ' টু জিঅ' ফ্ৰী পাব, ডেইলি 1.5 GB ডাটাও ফ্ৰী পাব। আদাৰ্ছ নেটৱৰ্ক কল কৰাৰ কাৰণে আপোনালোকে 300 মিনিট লাভ কৰিব। IUC ভৰাব নালাগে, 300 মিনিট আপোনালোকে 149ৰ লগত পাই যাব। কিন্তু পৰিৱৰ্তনটো এইটো হ'ল যে ইয়াৰ ভেলিডিটি 28 দিনৰ পৰা 24 দিন কৰি দিলে, প্ৰায় 4 দিন কমাই দিলে। 4 দিন আপোনালোকৰ 149ৰ পৰা কমাই দিলে। এইটো কিছুমান গ্ৰাহকৰ কাৰণে এক বৃহৎ আঘাত হ'ব পাৰে একৰ্ডিং টু মি, কাৰণ ইমান সস্তীয়া প্লেন দি এতিয়া হঠাৎ ইমান প্লেন বৃদ্ধি কৰাটো কোনেও সহজে মানি নলয়। বন্ধুসকল, তুলমূল কথা হ'ল এতিয়া জিঅ'ই গ্ৰাহকৰ কাৰণে কিন্তু বৃহৎ পৰিৱৰ্তন আনিছে আৰু এই পৰিৱৰ্তনে গ্ৰাহকক যথেষ্ট কষ্ট দিবলৈ লৈছে। এয়া আছিল জিঅ' সম্পৰ্কে এটি মোৰ সৰু আপ টু ডেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আপোনালোকে কমেণ্ট কৰি জনাব যে জিঅ'ৰ এই বৃহৎ পৰিৱৰ্তন আপোনালোকৰ কেনে লাগিছে, আপোনালোকে এতিয়াও জিঅ' চলাব নে বেলেগ অপাৰেটৰত গুচি যাব। আজি আহিছোঁ, ধন্যবাদ।